আগন্তুক দিনত এই অঞ্চলৰ সকলো শ্ৰেণীৰ ৰাইজৰ বাবে সাৰ্বজনীন দৃষ্টিভংগীৰে আমি সকলোকে আস্থা আৰু বিশ্বাসত লৈ লগত লৈ প্ৰতিটো পৰিয়াল যি গাঁৱত বসবাস কৰে, পঞ্চায়তত বসবাস কৰে, প্ৰতিটো ৱাৰ্ডত বসবাস কৰা, যি জাতিয়ে নহওক, যি ভাষাৰে যি ধৰ্মই নহওক, সকলোকে আস্থা আৰু বিশ্বাসত লৈ সকলোৰে সৰ্বাংগীন উন্নয়নৰ বাবে কাম কৰাৰ বাবে পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত শক্তিশালী হ'লেহে ৰাজ্য শক্তিশালী হ'ব, আৰু ৰাজ্য শক্তিশালী হ'লেহে ৰাষ্ট্ৰ শক্তিশালী হ'ব। গতিকে তেনেধৰণৰ এটা মহৎ উদ্দেশ্যেৰে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হয়। গতিকে আজি এই নিৰ্বাচনত আপোনালোকে অংশগ্ৰহণ কৰিব ভোটদাতা ৰাইজ হিচাপে, আৰু আপোনালোকৰ এইটো দায়িত্ব আছে যে এই নিৰ্বাচনত অধিক সংখ্যক, মইতো ভাবোঁ শতকৰা 100% লোকেই ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব লাগে। কাৰণ আজিৰ যিটো বাতাবৰণ সমগ্ৰ দেশতেই আপোনালোকে দেখিছে, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দায়িত্বভাৰ লৈয়ে প্ৰধানমন্ত্ৰী হিচাপে সংকল্প গ্ৰহণ কৰিলে যে এইখন ৰাষ্ট্ৰক যদি বিশ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব লগা হয়, তেতিয়াহ'লে আমি সকলোকে আস্থা আৰু বিশ্বাস ল'ব লাগিব। সেইবাবে তেখেতে এটা সাৰ্বজনীন নীতি অৱলম্বন কৰিলে, যিটো কাম আজিৰ পৰা প্ৰায় ত্ৰয়োদশ শতিকাত অৰ্থাৎ স্বৰ্গদেউ চাওলুং চুকাফাই যি নীতি গ্ৰহণ কৰিছিল, সকলো জাতি জনগোষ্ঠীক লগত লৈ বৰ অসম নিৰ্মাণ কৰাৰ যিটো সংকল্প লৈছিল, যি মহৎ যাত্ৰা আৰম্ভ কৰিছিল, সেই একেটা নীতিকে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সবকা সাথ সবকা বিকাশ, সবকা বিশ্বাস সবকা প্ৰয়াস নামেৰে সমগ্ৰ ভাৰতবৰ্ষৰ কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে, অৰুণাচল প্ৰদেশৰ পৰা গুজৰাটলৈকে 140 কোটি 84 লাখ লোকক লগত লৈ এইখন ৰাষ্ট্ৰক বিশ্বশ্ৰেষ্ঠ উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ তেখেতে যি যাত্ৰা 2014 চনত আৰম্ভ কৰিলে, ইয়াৰ ফলশ্ৰুতিত আজি ভাৰতবৰ্ষ শক্তিশালী হ'ল। অৰ্থাৎ ভাৰতবৰ্ষৰ প্ৰতিগৰাকী নাগৰিকে ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত উল্লেখযোগ্য অৰিহণা আগবঢ়াব পাৰে। এই কথা প্ৰমাণ হ'ল ইয়াৰ পূৰ্বতে কোনো চৰকাৰে, সেই সময়ত কংগ্ৰেছৰ নেতৃত্বাধীন প্ৰায় 60 বছৰ কাল ৰাজত্ব কৰাৰ পাছতো এনেধৰণে সকলোকে আস্থা আৰু বিশ্বাসত লৈ সকলোৰে সৰ্বাংগীন উন্নয়নৰ বাবে কাম কৰাৰ নীতিও নাছিল, নেতাও নাছিল, পৰিকল্পনাও নাছিল, আৰু সুশাসন ব্যৱস্থাও নাছিল কংগ্ৰেছৰ কাৰ্যকালত। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দায়িত্বভাৰ লৈ থিৰাং কৰিলে, প্ৰথম শাসন ব্যৱস্থা স্বচ্ছ আৰু নিকা কৰিব লাগিব। শাসন ব্যৱস্থা স্বচ্ছ আৰু নিকা হ'লে আমাৰ গ্ৰাম্য অঞ্চলৰ ৰাইজক আমি সামাজিক ন্যায় আৰু অৰ্থনৈতিক উন্নয়নৰ মুখ দেখাবলৈ সক্ষম হ'ম। ভাৰতীয় জনতা পাৰ্টি, ফলমিলিত গণশক্তি অসম আৰু UPPI আমি একেলগে মিলি এইখন চৰকাৰ আমি পৰিচালনা কৰিছোঁ, আৰু এইখন চৰকাৰৰ কাৰ্যকালত অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীক মৰ্যাদা সহকাৰে তেখেতসকলৰ মান, স্বাভিমান, মাটি ভেটি, কৃষ্টি সংস্কৃতি ৰক্ষা কৰাৰ বাবে যিবিলাক উন্নয়নমূলক পদক্ষেপ লোৱা হৈছে, তাৰ ফলশ্ৰুতিত আজি অসমৰ প্ৰতিটো প্ৰান্তৰ উন্নয়ন সম্ভৱ হৈছে। এই লখিমপুৰ জিলা এটা সময়ত কিমান পিছ পৰি আছে, আজি লখিমপুৰ জিলা বুলি ক'লে এই বৌদ্ধিক দিশতো আগৰণুৱা, ধেমাজি লখিমপুৰ বুলি ক'লে ডিব্ৰুগড় বিশ্ববিদ্যালয় আটাইতকৈ সৰহ সংখ্যক মেধাসম্পন্ন ছাত্ৰ ছাত্ৰী যদি কোনোবা জিলাৰ পৰা আছে, এই লখিমপুৰ আৰু ধেমাজি গৌৰৱৰ কথা। আঠটালি এটা হৈ আছে, মই আপোনালোকৰ কথা কৈ আছোঁ, এইটো অসমৰ গৌৰৱ, ভাল লাগে। মই ভাইচ চেঞ্চেলৰৰ লগত কথা পাতোঁ, আটাইতকৈ বেছি সৰহ সংখ্যক ছাত্ৰ ছাত্ৰী ক'ত। এইটো কেৱল এতিয়াই নহয়, মই 2014 যেতিয়া MP হৈছিলোঁ তেতিয়াও মই সুধিছিলোঁ যে ডিব্ৰুগড় ইউনিভাৰ্চিটি আটাইতকৈ বেছি সৰহ সংখ্যক ষ্টুডেণ্ট যদি ক'ৰব পৰা আছে, এইখন 2খন জিলাৰ পৰা আছে। কাৰণ ইমান যাতায়াত বেয়া থকা স্বত্বেও ইয়াত অধ্যয়নৰ এটা শক্তিশালী বাতাবৰণ আছে, বৌদ্ধিক চিন্তা চৰ্চাৰ এটি উচ্চ স্তৰৰ মানদণ্ড আছে। তেনেধৰণৰ এখন উন্নত সমাজৰ আপোনালোক একো একোগৰাকী শক্তিগন্ত।
গতিকে আপোনালোক আমি সকলোৱে আজি ধেমাজি হওক ঢকুৱাখানা হওক লখিমপুৰক লৈ গৌৰৱান্বিত গতিকে ইমান সুন্দৰ এখন সমাজ আগন্তুক দিনত অসমক আত্মনিৰ্ভৰ অসম হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত আপোনালোকে উল্লেখযোগ্য বৰঙণি আগবঢ়াব পাৰে এই অঞ্চলৰ শক্তিশালী নেতৃত্বৰ বাবে উচিত নীতি অৱলম্বন কৰাৰ বাবে উচিত পৰিকল্পনা মৰ্যাদা সহকাৰে ৰূপায়ণ কৰাৰ বাবে আজি 10 বছৰৰ ভিতৰত ভাৰতবৰ্ষৰ 25 কোটি মানুহক দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰা উদ্ধাৰ কৰি আৰ্থিকভাৱে সবল কৰি তুলিলে 25 কোটি এই সকলোবিলাক গাঁও অঞ্চলৰ ইয়াৰ আপুনি 25 কোটি যদি আপুনি হিচাপ কৰে তেতিয়া 95% গাঁও অঞ্চলৰ অৰ্থাৎ যোৱা 10 বছৰ বিজেপি নেতৃত্বাধীন দিল্লীৰ NDA চৰকাৰ বিজেপি নেতৃত্বাধীন অসমৰ মিত্ৰজোঁট চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চলি আছে আজি এই চৰকাৰ দুইখনে যৌথভাৱে যিবিলাক কাম কৰিছে তাৰ ফলশ্ৰুতিত আজি ভাৰতবৰ্ষৰ বুকুত 25 কোটি দৰিদ্ৰ সীমাৰেখা তলত অৱস্থান কৰা লোকৰ অৱস্থা টনকিয়াল হ'ল গতিকে সেইবাবে আজি আমি পৃথিৱীৰ 5ম সৰ্ববৃহৎ অৰ্থনীতি হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছোঁ গতিকে আজি মই ভাবোঁ যে আপোনালোকে নিজেই গম পাইছে মহিলা অৰুণোদয় আঁচনিৰ যোগেদি উপকৃত হৈছে গতিকে এইবিলাক তথ্যৰে আজি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত 20 লাখ লোকে পকী ঘৰ পাবলৈ সক্ষম হৈছে এই তথ্যবিলাক আপোনালোকে সকলোৱে জানে তথাপি মই এইকাৰণে জনাব বিচাৰিছোঁ কংগ্ৰেছে সদায় কৈ আছিল তেখেতসকলৰ দীৰ্ঘদিনৰ কাৰ্যকালত গৰীবী হাটাও শ্লোগানত সেইটো সীমাবদ্ধ আছিল কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কোনোদিনে গৰীবী হাটাও বুলি কোৱা নাই তেখেতে কৈছে সবকা সাথ সবকা বিকাশ অৰ্থাৎ সকলোকে লগত লৈ সকলোৰে উন্নয়ন কৰিব লাগিব সেইকাৰণে জল জীৱন মিছনৰ যোগেদি অসমত 58 লাখ পৰিয়ালক আজি বিশুদ্ধ খোৱা পানী যোগান ধৰা হৈছে গতিকে এনেধৰণে ধানৰ দাম এটা সময়ত মই মৰাণৰ MLA আছিলোঁ আমাৰ লেজাই কলাখোৱাত বহুত ধান উৎপাদন হয় তেতিয়া খেতিয়কসকলে কয় সোণোৱাল ডাঙৰীয়া আমি ইমান কষ্টত মহ জোক ইত্যাদি বহুত বোকা পানী গছকি ইমান পৰিশ্ৰম কৰি ধান উৎপাদন কৰোঁ কিন্তু ধানৰ কুইণ্টেল মাত্ৰ 700-800 টকা বৰ মনটো মৰি যায় আজি ধানৰ দাম অসমৰ খেতিয়কে কিমান পায় জানে মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি 1 কুইণ্টেল ধানত 2550 টকা পাবলৈ সক্ষম হৈছে খেতিয়কৰ উপাৰ্জন দুগুণৰ যিটো কথা কৈছিল ইয়াৰ যোগেদি এই কথাটো প্ৰতিপন্ন হৈছে আজি সৰিয়হৰ পাৰ কুইণ্টেলৰ দাম বাঢ়ি গ'ল 6-7 গুণ বাঢ়ি গ'ল অৰ্থাৎ চৰকাৰে কৃষক পৰিয়ালক শক্তিশালী কৰি ভাৰত ৰাষ্ট্ৰক শক্তিশালী কৰাৰ যিটো পৰিকল্পনা হাতত লৈছে ইয়াৰ যোগেদি সেই আমূল পৰিৱৰ্তনবিলাক সম্ভৱ হৈছে আজি যুৱ শক্তিক স্কিল ইণ্ডিয়া মেক ইন ইণ্ডিয়া ডিজিটেল ইণ্ডিয়া ষ্টেণ্ড আপ ষ্টাৰ্টআপ এই সকলো কাৰ্যসূচীৰ যোগেদি আমাৰ উঠি অহা যুৱ শক্তিক যেনেধৰণে স্বাৱলম্বী কৰাৰ বাবে শক্তিশালী পদক্ষেপ লৈছে তাৰ ফলশ্ৰুতিত লক্ষ জন আজি স্বাৱলম্বী হৈছে উপাৰ্জন কৰিবৰ বাবে সক্ষম হৈ হৈছে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ কৃতজ্ঞতা জনাইছোঁ নৱ কুমাৰ দলে ডাঙৰীয়া আপোনালোকৰ অতি মৰমৰ আপোন আৰু নৱ কুমাৰ দলে ডাঙৰীয়াই যিমান তেওঁৰ কাৰ্যকালত যিমান উন্নয়ন আজি ইয়াত সম্ভৱ কৰি তুলিছে ইয়াৰ বাবে মই ভাবোঁ এটা হাত চাপৰি মাৰি তেখেতক আৰু স্পষ্ট কথা তেখেতৰ নেতৃত্বতে হ'ব আগন্তুক যিমানখিনি ইয়াত পঞ্চায়ত নিৰ্বাচনৰ যোগেদি আপোনালোকৰ সহযোগত যেতিয়া নিৰ্বাচিত হ'ব আমাৰ নিৰ্বাচিত প্ৰতিনিধিসকলো সততাৰ নিষ্ঠাৰে স্বচ্ছ আৰু নিকা মানসিকতাৰে জনসাধাৰণক ভক্তিভৰে সেৱা কৰিব লাগিবনে নাই কাৰণ দায়িত্বটো আপোনালোকে দিব দায়িত্ব পোৱাৰ পাছত যেনে কাৰণ নৱকুমাৰ দলে ডাঙৰীয়াই সততাৰ নিষ্ঠাৰে সেৱা কৰাৰ বাবে আপোনালোকে বাৰম্বাৰ তেখেতক
সহযোগ কৰি আহিছে, বিধায়ক হিচাপে নিৰ্বাচিত কৰিছে, ইয়াৰ মূল কাৰণ এইটোৱেই যে তেখেতে ৰাইজৰ প্ৰতি শ্ৰদ্ধাশীল হৈ কাম কৰিছে নিস্বাৰ্থভাৱে। ঠিক তেনেধৰণে আমাৰ নিৰ্বাচিত প্ৰতিনিধি JPC, আমাৰ AGP আৰু BJP আৰু সন্মিলিত গণশক্তি, যিমান আমাৰ পাৰ্টি আছে, সকলোকে আপোনালোকে আশীৰ্বাদ দিয়ক, জয়যুক্ত কৰক। আৰু ময়ো এই কথাটো আপোনালোকক দিছোঁ, ময়ো তেখেতসকলৰ ওপৰত চোকা নজৰ ৰাখিম, যাতে ৰাইজৰ প্ৰতি শ্ৰদ্ধাশীল হৈ কাম কৰে। এইখিনি কথাকে কৈ মই পুনৰবাৰ সমবেত সমূহ ৰাইজলৈ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ৰাইজ আশীৰ্বাদ কৰিব। শদিয়া ঢলীয়া মানে শদিয়া এই দীঘল আটাইতকৈ ভাৰতবৰ্ষৰ আটাইতকৈ নদীৰ ওপৰত হোৱা দীঘল দলংখনো হ'ল। গতিকে এই সমষ্টি ৰাইজৰ মৰম চেনেহৰ যোগেদি আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত এইবিলাক কাম সম্ভৱ হ'ল। গতিকে ভৱিষ্যতৰ দিনত ধেমাজি সমষ্টিৰ বাবে যিমান পাৰোঁ আমি উন্নয়নৰ বাবে শক্তিশালী পদক্ষেপ আমি সদায় লৈ থাকিম, এই কথা নিশ্চিত। গতিকে আপোনালোকৰ যিখিনি আশা আকাংক্ষা আছে এই পূৰণ কৰিবৰ বাবে আমি নিৰন্তৰভাৱে আমাৰ চেষ্টা অব্যাহত থাকিব।